এনেকুৱা গান শুনিবৰ কাৰণে আমাৰ লগত লাগি থাকক। এয়া চাইছেনে কিমান ধুনীয়া, বাপৰে বাপ। এয়া দাওজেঙত আপোনালোকে আহিব পাৰে। এয়া ফটোৰ প'জবিলাক চাইছেনে? মোৰ ছাৰ দাতাৰাম পাউডাল ছাৰ, চাইফুল ছাৰ এখেতে ফটোত ব্যস্ত হৈ আছে। যিয়ে নহওক, মই মানে যে ফটোত উঠিব নোৱাৰিম সেইটোৱে মোটামুটি খাটাং হৈ গৈছে, কিয়নো যিয়ে ফটো তোলে তেখেতটো আৰু উঠিব নোৱাৰে। আমি কিমান ওপৰত আহিছিলোঁ আপোনালোকে নিশ্চয়কৈ মন কৰিব পাৰিব। এতিয়া চাওকচোন, ইমান ভিতৰত আমি সোমাই অহাৰ পিছত এনেকুৱা ঘৰসমূহ আমি পাইছোঁ, পাহাৰত থকা মানুহ। ইয়া চাইছেনে? ইয়াত যাবৰ কাৰণে আমি বহুতখিনি ঠাই ঘূৰি আহিব লাগিছিল। এয়া আমি সেই ৰাস্তাখিনি দেখাই দিছোঁ। এইখিনি ঠাইত ইয়াৰ পৰা 100 মিটাৰ যদিও আমি ঘূৰি আহিব লাগিছে, প্ৰায় 2-3 কিলোমিটাৰমান ঘূৰি আহিব লগা হৈছে। তো লাগি থাক। ইমান ধুনীয়া প্লেচ হয়, সঁচাকে আজিলৈকে ইমান ধুনীয়া প্লেচ মই চোৱা নাই। শেষলৈকে আমাৰ লগত লাগি থাকক। আপোনাৰ মতামত ক'বনে? আমাৰ লগৰী হয়, কওকচোন কেনে লাগিছে? কেনে লাগিছে এবাৰ কৈ দিয়কচোন। লাগিছে জায়গাটো চাই। আমি ওপৰৰ ফালে উঠিছিলোঁ, ইমান ভিতৰলৈ গৈছিলোঁ, বাপৰে বাপ। এয়া আমি পাহাৰৰ পৰা নামি আছোঁ। এয়া আপোনালোক হয়তো আহিছিল, এইটো পাহাৰ আৰু এই ছাইডটো। ইয়াৰ পৰা আমি আৰু প্ৰায় 5 কিলোমিটাৰমান ভিতৰত সোমাই গৈছিলোঁ খোজকাঢ়িয়ে। আৰু বিশেষকৈ আমাৰ আমিনুল ছাৰ, তেখেতে কি কয় এবাৰ শুনি লওঁ। আমিনুল ছাৰ, আপোনালোকৰ যদি কোনোবা ধুনীয়া পিকনিকৰ সন্ধানত আছে, ধুনীয়াকৈ আপুনি এইফালে আহিব পাৰে। দাৰ্জিলিঙলৈ আহিব নিশ্চিন্ত মনে। বহুত ধুনীয়া ঠাই, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। গতিকে আমি মানে এঢলীয়া পাহাৰৰ ওপৰে উঠিলোঁ, অকণমান গ'লোঁ আমি। আচ্ছা, মই এটা বস্তু গম পাইছোঁ, আপুনি পাইছেনে নাই নাজানো। আপোনাৰ গাত বতাহ লাগিছেনে নাই ক'ব নেকি অলপ? ধুনীয়া বতাহ লাগিছে, পুৰা মানে মন পুৰা ঠাণ্ডা কৰি পেলাইছে শৰীৰ মন। ইয়াৰ তলত যোৱাৰ লগে লগে আমি হয়তো গৰম অনুভৱ কৰিব পাৰিম। আমি বহুত তললৈকে নামি আহিছোঁ। হয় আমিনুল ছাৰ, এই চাগতে আমাৰ বিপ্লৱ বড়ো ছাৰৰ 50তম জন্মবাৰ্ষিকী উদযাপন কৰিম। আপোনালোক চবে চাই থাকিব আৰু ছাৰে এটা গান গাব। অসমৰ কথা বৰদৈ চিলা নে কাকতৰ চিলা? বৰদৈ চিলা নে কাকতৰ চিলা নে? অসমৰ আকাশত বৰ চিলা। এই বৰদৈ চিলাৰে একচুৱেলি টুপিয়াই মাটিলৈ নমাই আনি। অৱশেষত আমি তললৈ নামি আহিলোঁ। এই পাহাৰখনৰ পৰা তলত নামি অহাৰ পিছত এনেকুৱা ওপৰ ফালে আৰু এইটো ছাইডত যদি দেখা যায় তেতিয়াহ'লে এনেকুৱা অৱস্থা দেখা পোৱা গৈছে, যেনিবা ডাৱৰে আৱৰি আছে। আমি আপোনালোকক ফাৰ্ষ্টতে কৈছিলোঁ যে ভিডিঅ'খন যদি চাই তেতিয়াহ'লে আমি শেষলৈকে গানটো সম্পূৰ্ণ শুনাম। তো আমি প্ৰথমতে আমাৰ ছাৰ এখেতে ৰাভা দিৱসৰ দিনা এটা গান গাইছিল, সেই গানটো আপোনালোকৰ আগলৈ আমি দাঙি ধৰিবলৈ যত্ন কৰিম। এয়া আমাৰ ছাৰে যথেষ্ট সন্মান যাচা হৈছে, কলাগুৰুৰ নামেৰে সন্মানিত কৰিছে। তেখেতৰ জীৱনটো সংগ্ৰামী আৰু শিল্পী দুয়োটাই সত্তা লুকাই আছে। গতিকে আলমনি গীতটো মই সৈনিক শিল্পী হিচাপে তেওঁৰ ডেকাকালৰ যুৱ প্ৰজন্মক কেনেকৈ আনিব লাগে তাৰ এটি গীত মই গাইছোঁ সামান্য। অসমীয়া ডেকালো, অসমীয়া ডেকালো, আজি তোৰ গান বুকু মৰিম কিয়, মৰিম কিয়, মৰিম কিয়।
নিশ্চয়কৈ আপোনালোকে জনাব কেনে লাগিছে আৰু একদম এটা কলিৰে শেষ কৰিছোঁ दिल में बस हम जुदा हो